আমি দৌলগোবিন্দ মন্দিৰত বিয়া আছে। দৌলগোবিন্দ মন্দিৰৰ বিয়া উপলক্ষে আমি এই পাথাৰঘাট জল বিদ্যুৎ প্ৰকল্পলৈ আহিছোঁ। আমি ইয়াত জাহাজেৰে ভ্ৰমণ কৰিম আৰু মোৰ বাইক ষ্টাৰ্ট দি আছোঁ। এইখনৰ যিখিনি মানুহখিনি যেতিয়া আঁতৰ হ'ব, শেষ হৈ যাব, তেতিয়া আমাৰ গাড়ীখন যাবলৈ ষ্টাৰ্ট হ'ব। মোৰ বিয়া উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰৰ কাষত প্ৰাঞ্জলদাৰ বিয়া উপলক্ষে আমি এনেদৰে জাহাজত আহি আগবাঢ়ি আহিছোঁ আৰু আমি জাহাজেৰে এনেদৰে বিয়া খাবলৈ অহা অভিজ্ঞতাটো সঁচাই চিৰ স্মৰণীয় হৈ থাকিব। লগতে ব্ৰহ্মপুত্ৰ নদীৰ সমাজতে থকা উমানন্দ মন্দিৰটো মনত পৰি থাকিব। এয়া আমি ৰভাতলিত সোমোৱাৰ বাহিৰৰ পৰা তোলা এটা দৃশ্য। আমাৰ আলহী অতিথি মিতিৰ কুটুম সকলোবোৰ এই বিয়াখনত সমাবেত হৈছে আৰু সকলোবোৰৰ লগত একলগ হৈ পেলাই আমি এই বিয়াখন উপভোগ কৰিবলৈ পাই খুবেই আনন্দিত হৈছোঁ, খুবেই সুখী হৈছোঁ। আৰু এনেদৰে বেংকবাতীসকলে কৰি আছে, পৰিচালনা কৰি আছে আৰু দৰ্শকসকল অৰ্থাৎ যিসমূহ আলহী অতিথি আছে সেইসমূহে এই বেংকবাতীৰ বিশেষ এটা যিটো মানে তেওঁলোকৰ যাদু, সেই যাদুটো চাই সঁচাই আলোড়িত হৈছে। আৰু আমি ৰভাতলিৰ পৰা এনেদৰে মানুহক অতিথিক আপ্যায়ন কৰি থকা মুহূৰ্তত আমি এনেদৰে কিছু দৃশ্যাংশ আমি মোবাইলেৰে কেপচ কৰি লৈ এই ইউটিউব চেনেল যোগে আমি আপোনালোকৰ জ্ঞাতাৰ্থে দেখুৱাইছোঁ। অনুগ্ৰহ কৰি সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, শ্বেয়াৰো কৰিব। এইদৰে আমি পিছফালে আমাৰ এই বেংকবাতীসকলে বজাই থকা এটা কিছু দৃশ্যাংশ মই দেখুৱাই দিছোঁ। আৰু সঁচাকৈ এই বিয়াখন সঁচাকৈ ভাল লাগিছে ক'ব লাগিব। সেইকাৰণে শুভ বিবাহ প্ৰাঞ্জলদা। এনেদৰে আৰু মোৰ ল'ৰাই মোমায়েকৰ লগত এনেদৰে অলপ টাইম ৱেষ্ট কৰিছে, খুব ভাল লাগিছে। আৰু মাজে সময়ে আহি মোৰ ওচৰলৈ আহি অলপ ঠাৰ ধেমালি কৰে। এয়া অভ্যৰ্থনাৰ মুহূৰ্তটো দেখুৱাইছোঁ কইনাৰ লগতে দৰা আৰু আমিবোৰ সকলোৱে সমবেত হৈ সুখৰ এই বিয়াখন একেলগে একলগ হ'ব পাৰে সঁচাকৈ আমিও নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ সুবাদতে আমি সকলোৱে প্ৰাঞ্জলক পুনৰ শুভ বিবাহ বুলি কৈ তেওঁৰ উজ্জ্বল ভৱিষ্যত আৰু আহিবলগীয়া দিনবোৰ যেন সুখৰ হয়, শান্তিৰ হয়, তাৰে কামনা কৰিছোঁ। এয়া মোৰ ল'ৰাই দাদাহঁতৰ ভণ্টি আৰু বাবুৰ লগত খেল ধেমালি কৰি এক মুহূৰ্ত অতিক্ৰম কৰিছে। সঁচাই ভাল লাগিছে, তাৰ আনন্দৰ সীমা নাই। সিহঁতৰ লগত খেলিবলৈ পায়, গাড়ী পুতলা আদিৰে খেল ধেমালি কৰি সেই সময়খিনি কেনেদৰে যে অতিবাহিত কৰিছে আজিও এই মুহূৰ্তটো মনত থাকে। সঁচাকৈ ল'ৰালিৰ এই মুহূৰ্ততে সময়টি আচলতে এনেকুৱাই হ'ব লাগে। খেল ধেমালিৰ মাজেৰে প্ৰতিভা বিকাশ পোৱা যায় আমি সকলোৱে জানো। গতিকে সিহঁতে যিমান পাৰে ফূৰ্তি কৰিছে, কাৰণ সকলোবিলাক তাহাঁতে গোটেই কেইজনে বেলেগ বেলেগকৈ থাকে। গতিকে আজি লগ পাই খুবেই আনন্দিত। এয়া আমি উভতি অহাৰ সময়ৰ দৃশ্য। উভতি আহি আমি গধূলি হৈছেহি। এই গধূলিৰ পৰত আমি আনখন জাহাজেৰে আহি এই দেখুৱাইছোঁ আমিনগাঁৱৰ পৰা আমাৰ শুক্লেশ্বৰ ঘাটটো দেখুৱাই দিছোঁ। গতিকে এনেদৰে আমি পালোঁ।